ছাত্ৰ ছাত্ৰীক সুপথে পৰিচালিত কৰিবলৈ শাসনৰ দায়িত্ব কাৰ হাতত ন্যস্ত থকা উচিত? প্ৰাচীন যুগৰ শিক্ষা ব্যৱস্থাত চেকনিৰ ব্যৱহাৰ আজি ইতিহাস হ'ল নেকি? প্ৰাচীন কালৰ শিক্ষা ব্যৱস্থাত চেকনিৰ ব্যৱহাৰ কিমান সাফল্য আছিল? প্ৰাচীন যুগত শিক্ষা ব্যৱস্থাত চেকনি ব্যৱহাৰ কৰা হৈছিল। বিদ্যালয়ত চেকনিৰ ব্যৱহাৰ আৰু শাস্তিয়ে ছাত্ৰ ছাত্ৰীক সুপথে পৰিচালিত কৰা আৰু দুষ্টামি কাৰ্যৰ পৰা বিৰত ৰাখিছিল, যাৰ ফলস্বৰূপে নৈতিকতা আৰু মূল্যবোধৰ প্ৰাধান্যই আগস্থান পাইছিল। কিন্তু বৰ্তমান সময়ৰ লগে লগে চেকনিৰ ব্যৱহাৰ ইতিহাস হ'ল। সময়ৰ লগে লগে অভিভাৱকৰো চিন্তাৰ পৰিৱৰ্তন ঘটিল। সন্তানবোৰ অতি স্নেহৰ পাত্ৰ হ'বলৈ ধৰিল। এই চেকনি নতুবা শাস্তিমূলক ব্যৱস্থাৰ বিৰোধিতা কৰিবলৈ সাজু হৈ উঠিল। এই সময়তে শিক্ষক শিক্ষয়িত্ৰীৰো শিক্ষাৰ্থীৰ প্ৰতি পূৰ্বতকৈ গুৰুত্ব ফালৰি কাটি একমাত্ৰ নম্বৰৰ বাবেই কেৱল ক্লাছ কৰি যোৱাই উদ্দেশ্য হ'ল আৰু ক্ৰমাৎ মানুহ গঢ়াৰ দায়িত্ব হেৰুৱালে, যাৰ ফলস্বৰূপে শিক্ষাৰ্থীৰ মাজত নৈতিকতা আৰু আদৰ্শগত শিক্ষাৰ অভাৱ পৰিলক্ষিত হৈছে। প্ৰচলিত প্ৰবচন অনুসৰি শিক্ষাৰ গাই শিপাডাল বৰ তিতা, কিন্তু ইয়াৰ ফল বৰ মিঠা বুলি কৈছিল যদিও বহু শিক্ষকে ছাত্ৰ ছাত্ৰীক শাৰীৰিক অনিষ্ট খোৱাকৈ কোবাইছিল। কিন্তু এজন প্ৰকৃত শিক্ষকে শিক্ষাৰ্থীৰ দেশৰ কোনো ধৰণৰ অনিষ্টি নোখোৱাকৈ কেৱল উজ্জ্বল ভৱিষ্যত গঢ়িবলৈ কেৱল হাতৰ ছালত দুখ পোৱাকৈ কোবায়। যেতিয়া কোনো শিক্ষাৰ্থীক কোবায় তেতিয়া ঘৰত গৈ বিষাবলৈ আৰম্ভ কৰে আৰু তেতিয়াই মনত পৰে যে গুৰুৱে মোক এইখিনি ঠাইত কোবাইছিল, যাৰ ফলত ভয় কৰি ভালকৈ পঢ়িবলৈ লয়, নতুবা নৈতিকতা মানি চলিবলৈ লয়। ইয়াৰ উপৰিও লোকবিশ্বাস অনুসৰি গুৰুৱে কৰা শাসন নতুবা দিয়া শাস্তি আৰু ধমকিক ভালৰ বাবেই নতুবা আগবাঢ়ি যাবলৈ কৰা বুলি ভাবি ধনাত্মকভাৱে লৈছিল আৰু সেইবাবেই গুৰুৱে মাৰিলে আশীৰ্বাদ পোৱা যায় বুলি দৃঢ় বিশ্বাস ৰাখি গুৰুৱে বিচাৰিলে দীঘল চেকনি কাটি আনি দিছিল। উল্লেখযোগ্য যে যিহেতু পুৰুষে বাহ্যিক কাম কাজৰ প্ৰতি বেছিকৈ চিন্তাত মগ্ন থাকে, সেইবাবেই পুৰুষৰ খং বেছি হোৱাত খঙৰ ভীমকত যেনেকৈ তেনেকৈ প্ৰসাৰ কৰিব পাৰে। কিন্তু ইয়াৰ পৰিৱৰ্তে এগৰাকী নাৰী সাধাৰণতে ধৈৰ্যগুণশীল আৰু মৰমীয়াল স্বভাৱৰ হোৱা দেখা যায়, যি গুণেৰে এগৰাকী শিক্ষয়িত্ৰীও তেওঁলোকৰ শিক্ষাৰ্থীৰ দেশত কোনো অনিষ্ট সাধন নোহোৱাকৈ অনুশাসন আৰু বেয়া কামৰ প্ৰতি শাস্তি প্ৰদান কৰিলে সুপথে পৰিচালিত হোৱাৰ সম্ভাৱনা থাকে। সেইবাবেই সাধাৰণতে বহু প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক মৰম স্নেহৰ মাজেৰে অনুশাসন কৰিবলৈ শিক্ষয়িত্ৰীকেই দায়িত্ব অৰ্পণ কৰা হয়। কিন্তু বৰ্তমান যদি শিক্ষয়িত্ৰীবোৰে এজন ছাত্ৰ বা ছাত্ৰীক শিক্ষাৰ্থী থকালৈকে এনেকুৱা শাসন বৰ্তাই ৰাখিলেহেঁতেন, তেন্তে আজি হয়তো শিক্ষয়িত্ৰীসকলৰ প্ৰতি মনত ভয় আৰু শ্ৰদ্ধাভাৱেৰে মানি চলিবলৈ যত্ন কৰিলেহেঁতেন। কিন্তু পৰৱৰ্তী সময়ত নাৰীৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি বহুতো শিক্ষাৰ্থীয়ে শিক্ষয়িত্ৰীক বেয়া নজৰেৰে চাই আৰু মনত কপট ৰাখি কুকাণ্ড কৰিবলৈ চেষ্টা কৰে। যিহেতু সাধাৰণতে এগৰাকী নাৰীয়ে ধৈৰ্য আৰু মৰমশীল গুণেৰে খং অভিমানৰ মাজেদি ছাত্ৰ ছাত্ৰীৰ দেশৰ অনিষ্ট সাধন নোহোৱাকৈ অনুশাসন কৰি বুজাই আহিব পৰা সামৰ্থ্য লেখত ল'বলগীয়া, সেইবাবে হয়তো একমাত্ৰ তেওঁলোকৰ হাতত এই চেকনিৰ ব্যৱহাৰৰ যোগেদি শাসনৰ দায়িত্ব ন্যস্ত থাকিলে হয়তো সেই নাৰী শিক্ষকে দেৱী স্বৰূপে শিক্ষাৰ্থীক বশ কৰি সুন্দৰভাৱে পৰিচালনা কৰিব পৰা সম্ভৱ হ'লহেঁতেন। কিন্তু বৰ্তমান শিক্ষানীতিৰ আধাৰত চেকনিৰ ব্যৱহাৰ আৰু শাসনৰ দায়িত্ব দিয়া নহয়। গতিকে পূৰ্বৰ চেকনিৰ ব্যৱহাৰৰ কুফলৰ লগতে যথেষ্ট সুফল আছিল যদিও বৰ্তমান এই ব্যৱস্থাৰ বিলুপ্ত হোৱাৰ ফলস্বৰূপে আদৰ্শগত সংস্কাৰমুখী নৈতিকতা আৰু মূল্যবোধৰ শিক্ষাৰ অভাৱ হৈ পৰিছে আৰু কেৱল নম্বৰ ভিত্তিক শিক্ষা হৈছে, য'ত মানৱীয় প্ৰমূল্যবোধেৰে মানুহ কৰিবলৈ যত্ন নকৰি ৰবট হিচাপে গঢ়িবলৈ লৈছে। আলিয়া আখতাৰৰ প্ৰতিবেদন, N24।